হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল মনীষ ব্লগলৈ। আজি আকৌ আপোনালোকৰ ওচৰলৈ মই জমেট' আৰ্নিঙৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু চেনেলটো যিহেতু নতুনকৈ খুলিছোঁ মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিও আগৰ ভিডিঅ'টোত মোৰ জমেট' আৰ্নিং বেছিকৈ নহ'ল, কাৰণ মই দিনত ডিউটি কৰিলে ভালকৈ আৰ্নিং হয়। সম্পূৰ্ণ যদি দিনটোত সম্পূৰ্ণকৈ ডিউটি কৰোঁ তেতিয়া আৰ্নিংটো ভাল হয়। আৰু মই এতিয়া সন্ধিয়া ডিউটি কৰি আছোঁ, গতিকে মোৰ বেছি আৰ্নিং নহয়। তথাপিও যিখিনি পাৰোঁ মই সন্ধিয়া 200-300 টকা আৰ্নিং কৰোঁ। মানে যিহেতু দিনত বেলেগ কাম মই কৰোঁ, সেইকাৰণে জমেট'ৰ সন্ধিয়া ডিউটিটো অলপ টাইম কৰোঁ। দিনটো সম্পূৰ্ণ চাইকেলে কৰিলে আৰ্নিং কৰিব পাৰি বহুত, কিন্তু কম টাইমত চাইকেলেৰে মানে বেছিকৈ আৰ্নিং কৰিব নোৱাৰি। আৰু বাইকেৰে হ'লে ভাল হয়, টাইমটো বাচি যায়। আৰু চাইকেলেৰে মানে পাহাৰত যদি কেতিয়াবা দিয়ে মানে বহুত অসুবিধা হৈ যায়। গতিকে চাইকেলেৰে কম সময়ত আৰ্নিং বেছি কৰিব পাৰি, টাইমটো বেছিকৈ লাগি যায় এনেকুৱা। আৰু সন্ধিয়া গাড়ী বহুত জাম হয় ৰাস্তাত, গতিকে যিখিনি পাৰোঁ কৰোঁ আৰু সন্ধিয়া। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। বাজিলে মই 6টাত ডিউটি অন কৰিলোঁ। ডিউটি অন কৰাৰ পিছত প্ৰথম অৰ্ডাৰটো লাগিছে, চাই লওঁ মোৰ ক'ত লাগিছে অৰ্ডাৰটো। এনে প্ৰথম অৰ্ডাৰ লাগিছে মোৰ এইটো, ইয়াতে শান্তি পথত ফ্লেমিং কিটচেনত। তো অৰ্ডাৰটো মই দিবলৈ যাওঁ, এতিয়া ক'ত দিব লাগে চাওঁ, চাই কিনে অলপ পিছত জনাই আছোঁ। অৰ্ডাৰ লাগিছে প্ৰথম উজান বজাৰৰ বাৰোৱাৰী। তো মই প্ৰথম জমেট' অৰ্ডাৰটো মোৰ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰোঁ, চাই থাকক আপোনালোকে। মই বাৰোৱাৰী আহি আছোঁ, পামেই আৰু বেছি টাইম নালাগে। তো ইয়াতে অৰ্ডাৰটো দিব আহিছোঁ বাৰোৱাৰী, 4 কিলোমিটাৰ চাইকেলে বাৰোৱাৰীত অৰ্ডাৰটো দিলোঁ। আৰু এটা অৰ্ডাৰ লাগিছে মোৰ উজান বজাৰত, ইয়াৰ ওচৰতে দিব লাগিব ডেলিভাৰী লোকেশ্যন। তো চাই থাকিব। মোৰ 2টা অৰ্ডাৰ কমপ্লিট হৈ গ'ল। এতিয়া মই আছোঁ বাৰোৱাৰীত। তো এইটো অৰ্ডাৰ কমপ্লিট হোৱাৰ পিছত আৰু বৰ্তমান লগা নাই, ক'ত লাগে চাই লওঁ, চাই থাকক আপোনালোকে। 3 নম্বৰ অৰ্ডাৰটো মোৰ লাগিছে ইয়াতে উজান বজাৰত। ইয়াতে অৰ্ডাৰটো পিক আপ কৰিম মই। অলপ আগতে এইখন ৰেষ্টুৰেণ্টে অৰ্ডাৰ লাগিছিলে, ইয়াৰ পৰা যাব লাগিব। এইটো অৰ্ডাৰ পাণ বজাৰত যাব লাগিব চাগে, বেছি যোৱা নাই, 1.5 কিলোমিটাৰমান হ'ব, 20 টকা দিছে। তো এইখন ৰেষ্টুৰেণ্টত মই অলপ পিক আপ কৰিব যাম, ৰেডি হোৱা নাই, অৰ্ডাৰটো লৈ আছোঁ ইয়াতে। এইটো 3 নম্বৰ অৰ্ডাৰ লাগিছে, চাই থাকিব। ৰেষ্টুৰেণ্টত গৈ আছোঁ মই, ইয়াতে অৰ্ডাৰ লাগিছে মোৰ, এইখন ৰেষ্টুৰেণ্ট। অৰ্ডাৰটো পিক আপ কৰিলোঁ, এতিয়া যাই আছোঁ পাণ বজাৰ, চাই থাকক আপোনালোকে। মই গৈ আছোঁ পাণ বজাৰ চাইকেল চলাই, বেছি নহয়, 1.5 কিলোমিটাৰমান হ'ব। ডেলিভাৰীত দি দিলোঁ মই। আৰু অৰ্ডাৰ লাগিছে ফেঞ্চি বজাৰত। মই এতিয়া ফেঞ্চি বজাৰত গৈ আছোঁ, চাই থাকক আপোনালোকে। তাতে অৰ্ডাৰ লাগিছে, পিক আপ কৰিম তাতে। এতিয়া গৈ আছোঁ ফেঞ্চি বজাৰ, চাই থাকক।
মই আহি পালোঁ ফেঞ্চি বজাৰ, ইয়াতে অৰ্ডাৰ লাগিছে। তো অৰ্ডাৰটো পিক আপ কৰোঁ, ৰেডি হৈছে, চাই থাকিব। ক'ত দিব যাওঁ কৈছোঁ অলপ পিছত। এইখন গোপাল মহাৰাজ, ইয়াতে অৰ্ডাৰটো পিক আপ কৰোঁ, চাই থাকিব। ক'ত দিব যাওঁ অলপ পিছত কৈ আছোঁ। এইখন ৰেষ্টুৰেণ্ট, অৰ্ডাৰটো পিক আপ কৰিলোঁ। এতিয়া কৈ আছোঁ ক'ত যাব লাগে। মই 1.5 কিলোমিটাৰ ডিষ্টেঞ্চ দিছে অৰ্ডাৰটো দিবৰ কাৰণে, গতিকে ইয়াৰ ওচৰতে অৰ্ডাৰটো মই দিব যাওঁ, চাই থাকিব। ইয়াতে ডেলিভাৰী লোকেশ্যন, এতিয়া কাষ্টমাৰৰ অৰ্ডাৰটো ডেলিভাৰী কৰিম। কাষ্টমাৰ অৰ্ডাৰটো দিয়াৰ পিছত মই আৰু অৰ্ডাৰ লাগিব, ক'ত যাওঁ আৰু আগে চাই থাকিব। অৰ্ডাৰটো দি আহিলোঁ, ফেঞ্চি বজাৰত। ইয়াতে অৰ্ডাৰ লাগে নালাগে চাওঁ অলপ টাইম। মানে কেছ লিমিট পাৰ হৈ ডিউটিটো বৰ্তমান বন্ধ হৈ আছে। এতিয়া বিচাৰি আছোঁ পইচা ক'ত জমা কৰিব পাৰোঁ। তো বন্ধু এজনক ফোন কৰিছোঁ, ইয়াতে থাকে ফেঞ্চি বজাৰত। তাতে হয়নে নহয় চাওঁ। লাষ্ট এইটো অৰ্ডাৰটো মানে লাষ্টৰ অৰ্ডাৰটো কেছ পে'মেণ্ট আছিলে, সেইকাৰণে কেছ লোৱাৰ পিছত ডিউটিটো বন্ধ হৈ গ'ল। এতিয়া ফেঞ্চি বজাৰত আছোঁ, চাই থাকক। জমেটোৰ পে'মেণ্টটো কৰি দিলোঁ। তো এতিয়া ডিউটিটো অন কৰিলোঁ, অন কৰি অৰ্ডাৰ লাগিছে উজান বজাৰত। তালৈকে গৈ আছোঁ মই, চাই থাকিব আপোনালোকে। মই আহি আছোঁ উজান বজাৰৰ লেম ৰোডেৰে। ইয়াতে কিটচেন হাব বুলি এখন ৰেষ্টুৰেণ্ট আছে। আহি পালোঁ ফাইনেলি মই কিটচেন হাব ইয়াতে। এতিয়া অৰ্ডাৰটো ৰেডি হোৱা নাই, ৰেডি কৰিব, পিক আপ কৰি ল'ম মই। ইয়াৰ পৰা যাব লাগিব 2 কিলোমিটাৰ ৰিহাবাৰীলৈকে যাব লাগিব মই। তাতে অৰ্ডাৰটো ডেলিভাৰী কৰিব লাগিব। অৰ্ডাৰটো পিক আপ কৰিম অলপ পিছত। ৰাস্তাৰ মাজত মোবাইল ওলাব মানে ভয় লাগে, কাৰণ বহুতৰ গুৱাহাটীত চুৰ ওলাইছে বহুত। মোৰ আগতে অলৰেডি এটা মোবাইল চুৰ কৰি লৈ গৈছে। তো সেইকাৰণে ৰাস্তাৰ মাজত মই ভিডিঅ' নকৰোঁ। ৰেষ্টুৰেণ্ট লোকেশ্যন নহ'লে ডেলিভাৰী লোকেশ্যনত মই ভিডিঅ' কৰিম। ৰাস্তাৰ মাজত ভিডিঅ' কৰিলে মোবাইলটো আকৌ লৈ যাব, সেইকাৰণে ভিডিঅ' নকৰোঁ ৰাস্তাৰ মাজত। অৰ্ডাৰটো মানে পিক আপ কৰিব আহিছোঁ, চাই থাকিব আপোনালোকে। অৰ্ডাৰটো পিক আপ কৰিলোঁ মই। এতিয়া যাম মই আপোনাৰ পিয়লি ফুকন ৰোড ৰিহাবাৰী, তাতে দিব লাগিব, চাই থাকিব আপোনালোকে। মই পালোঁ গুৱাহাটী ক্লাব, এতিয়া ৰিহাবাৰী গৈ আছোঁ। গুৱাহাটী ক্লাবেৰে, এইটো গুৱাহাটী ক্লাবৰ চাৰ্কুল হয়। এতিয়া গুৱাহাটীত যি নতুনকৈ ট্ৰাফিক ছিগনেলৰ কাম আৰম্ভ কৰিছিল, সেইটো হৈ গৈছে। এতিয়া ডিজিটেলি ট্ৰাফিক ছিগনেলে বৰ্তমান ট্ৰাফিক জাম কণ্ট্ৰল কৰি আছে। এয়া চাওক, ৰঙা লাইট মাৰিছে, মই আহি পালোঁ, ইয়াতে ৰ'লোঁ। বৰ্তমান ৰঙা লাইট ষ্টপ হৈ আছে, তো এইফালে চিধাই যাব দিছে নীলা লাইট। মই ৰিহাবাৰী আহি পালোঁ, ডেলিভাৰী লোকেশ্যন। তো ইয়াতে ডেলিভাৰী কৰিব লাগিব। অৰ্ডাৰটো দি লওঁ, অৰ্ডাৰটো ডেলিভাৰী দি দিলোঁ ইয়াতে। আকৌ অৰ্ডাৰ এটা লাগিছে, এইটো লাচিত নগৰত পিক আপ কৰিব যাব লাগিব। অৰ্ডাৰত দিছে 2 কিলোমিটাৰত 30 টকা দিছিলে। তো আগৰ অৰ্ডাৰটোত কিমান টকা দিয়ে চাই লওঁ পিছত। গৈ আছোঁ লাচিত নগৰত অৰ্ডাৰটো পিক আপ কৰাৰ কাৰণে। আজি গৰমৰ কাৰণে লাহে লাহে চাইকেল চলাই আছোঁ, তথাপিও আজি গৰমটো অলপ কম। যিখিনি আৰ্নিং হয় হ'ব আৰু বেছি টাইম নাথাকোঁ মই। এইটো অৰ্ডাৰ দিয়াৰ পিছত আৰু এটা অৰ্ডাৰ দিম, তাৰপিছত অফ কৰি কিনে ঘৰত যাম আৰু। বেছি সময় থাকিব নোৱাৰি গৰমত চাইকেল চলাই।
তো কিমান হয় চাওঁ, এইটোৰ পিছত এটা অৰ্ডাৰ দি কিনে অফ কৰি গুচি যাম। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব প্লিজ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আহি পাইছোঁ এতিয়া এই লাচিত নগৰ, এইখন ৰেষ্টুৰেণ্ট। তো ইয়াতে অৰ্ডাৰটো পিক আপ কৰিম। একো নাই এইফালে এইজন চুইগি মোৰ বন্ধু লগ পালোঁ, সিও চাইকেলেৰে মাৰি আছে মানে। তো একেলগে আমি এনেকৈ চাইকেলেৰে মাৰি থাকোঁ আৰু অৰ্ডাৰ জমেট' চুইগি এনেকৈ চলি থাকোঁ কেনেবাকৈ। ইয়াতে পিক আপ কৰিম অৰ্ডাৰটো। এতিয়া ক'ত যাব লাগে চাম। এইজন বন্ধু চুইগি মাৰি আছে, চাওক। অৰ্ডাৰটো ল'লোঁ ইয়াতে। তো এতিয়া অৰ্ডাৰটো দিব যাম মই উলুবাৰীৰ ওচৰতে, চাই থাকিব আপোনালোকে। মই গৈ আছোঁ পল্টন বজাৰৰ ওচৰত। এইটো অৰ্ডাৰ তাতে ডেলিভাৰী কৰিব লাগিব। ফৰচুন হোটেল এখন আছে, তাতে দিব লাগিব। ইয়াতে অৰ্ডাৰটো দিব লাগিছোঁ। এইখন হোটেল হয় ফৰচুন, ইয়াতে অৰ্ডাৰটো ডেলিভাৰী কৰিম। চাই থাকিব আপোনালোকে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰক। অৰ্ডাৰটো ডেলিভাৰী দি দিলোঁ। এইটো অৰ্ডাৰত 2 কিলোমিটাৰ আছিলে ডিষ্টেঞ্চ। এইটোৰ অৰ্ডাৰত দিলে 30 টকা দিছে। 2 কিলোমিটাৰ 30 নহয় 37 টকা দিছে। তো এতিয়া আকৌ এটা অৰ্ডাৰ লগাইছে, লাষ্ট অৰ্ডাৰটো। এইটো দি কিনে অফ কৰি ৰুমত গুচি চাই থাকিব। এই পালোঁ হোটেল নন্দন, এইখনত অৰ্ডাৰ লাগিছে মোৰ। তো এইটো লাষ্ট অৰ্ডাৰ, 10টা বাজি গ'ল, অফ কৰিব টাইম হৈছে। সেইটো দি কিনে অফ কৰি যাম। ইয়াতে এইখন ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ লাগিছে, পিক আপ কৰিব যাওঁ। ইয়াতে অৰ্ডাৰ লাগিছে ৰেষ্টুৰেণ্টত। তো ভিতৰত যাওঁ মই পিক আপ কৰিবলৈ, নন্দন হোটেলৰ ভিতৰত। চাই থাকক আপোনালোকে। হোটেল নন্দনৰ ভিতৰত আছোঁ। তো এইখন হোটেল নন্দন, চাই থাকক। মজা ভিতৰখন একদম। তো এতিয়া ডেলিভাৰী দিব যাম লাচিত নগৰ, তাতে ডেলিভাৰী দি কিনে আজি ডিউটি শেষ কৰিম আৰু। চাই থাকিব আপুনি। আহি আছোঁ লাচিত নগৰ VS ৰোডেৰে। এতিয়া ৰাতি জাম বহুত কম, জাম নায়েই। দিনত বহুত জাম হয় আৰু চাইকেল চলাব অসুবিধা হয়। এতিয়া মানে লাহে লাহে গৈ আছোঁ চাইকেল চলাই, জামটো বহুত কম। ইয়াতে অৰ্ডাৰটো দিম, এইখিনি ওচৰতে, বেছি দূৰ নাই। অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ মই। তো এতিয়া ডিউটি অফ কৰিলোঁ, এতিয়া ঘৰলৈ যাওঁ। আজিৰ আৰ্নিংখিনি বেছি হোৱা নাই, 200 পাৰ হৈছে। স্ক্ৰীনশ্বট মাৰি দেখাম। ভিডিঅ'টো ভাল লাগিল লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া ঘৰলৈ যাওঁ। আকৌ আপোনালোকৰ ওচৰলৈ জমেট' আৰ্নিঙৰ নতুন এটা ভিডিঅ' লৈ আহিম। আজিলৈ বিদায়।